হোম শ্ৰেণীৰ বশৱত চেপ্টাৰৰ পৰা তিনিটা MCQৰ সমাধান আজি কৰিম। প্ৰথম প্ৰশ্নটো হৈছে P of X বহুপদৰ শূন্যকেইটা y is equal to P of X লেখডালে কটা x অক্ষৰেখাৰ কি? চাৰিটা অপশ্যন দিয়া আছে। A y স্থানাংক, B x স্থানাংক, C z স্থানাংক, D xy স্থানাংক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 2 3। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B x স্থানাংক। নেক্সট কুৱেশ্যন। প্ৰশ্ন নম্বৰ 2 P of X আৰু G of X দুটা বহুপদৰ বাবে আমি দুটা বহুপদ Q of X আৰু R of X পাম, যাতে অপশ্যন A P of X is equal to G of X into Q of X plus R of X, G of X greater than R of X, R of X greater than or equal to 0. Option B P of X is equal to G of X into Q of X plus R of X, G of X greater than R of X, R of X greater than 0. Option C P of X is equal to G of X into Q of X plus R of X, G of X greater than R of X, Rx is equal to 0. Option D P of X is equal to G of X into Q of X plus R of X, G of X greater than R of X, R of X less than 0. এই চাৰিটা অপশ্যনৰ পৰা আমাৰ কোনটো শুদ্ধ হেতু উলিয়াবলৈ কৈছে। আসলতে এই এটা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা, এই ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ ডেফিনিশ্যন এটো। গতিকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত Px, Qx, Rx আৰু Gx এইকেইটাৰ যিটো শুদ্ধ সম্পৰ্ক সেইটো আমি বিচাৰি উলিয়াব লাগে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 1 2 3। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A P of X is equal to G of X into Q of X plus R of X, G of X greater than R of X, Rx greater than or equal to 0. R of X মানে হৈছে ভাগশেষ। ভাগশেষ শূন্যতকৈ ডাঙৰ হ'ব লাগিব বা শূন্যও হ'ব পাৰিব, কিন্তু Gx সদায় Rxতকৈ ডাঙৰ হ'ব লাগিব। নেক্সট কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 আছে P of X বহুপদৰ X is equal to A এটা শূন্য হ'ব যদি আৰু যদিহে চাৰিটা অপশ্যন, এই চাৰিটা অপশ্যনৰ পৰা কোনটো শুদ্ধ হ'ব ক'ব লাগে। P of A less than 0, তাৰমানে x ৰ মান যদি A হয় আৰু সেই x ৰ মানটো যদি Px বহুপদত বহাই দিয়া যায় তেতিয়াহ'লে আমি P of A পাম। এই P of A কি হ'ব লাগিব? অপশ্যন A কি দিয়া আছে greater less than 0, B দিয়া আছে P of A is equal to 0, C দিয়া আছে P of A greater than 0, D অপশ্যন P of A greater than or equal to 0. শুদ্ধ উত্তৰ কি হ'ব 1 2 3, B is the right answer. P of A is equal to 0. Thank you. যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।